মিছা কথা কয় বুলি পেলাই মই এপছুৰ সভাপতি আছিলোঁ আন্দোলন কৰি আছিলোঁ আন্দোলন কৰা মানুহ মিছা কথা কোৱাৰ কোনো প্ৰয়োজন নাই আন্দোলন কৰা মানুহ মিছা কথা কোৱাৰ প্ৰয়োজন নাই কিন্তু মহিলাৰী ডাঙৰীয়াই কিন্তু মিছা কথা এটা কৈছে এটা নহয় বহুত কৈছে মই এটাই কম কি মিছা কথা কৈছে আপোনালোকৰ মনত আছেনে 5 বছৰ আগত কৈছিলে যে নতুনকৈ ল'ৰা ছোৱালী বিয়া হ'লে 2 তোলা সোণা দিম ইটোকে মই ক'ব বিচাৰিছোঁ অসম চৰকাৰে 1 তোলা দিম বুলি কোৱাৰ কাৰণে তেখেতে ক'লে যে মই 2 তোলা দিম সোণাটো পাইছেনে নাই নতুন বিয়া হোৱাবিলাক কোৱা নাই কোনো না আৰু এটা কথা কৈছে তেখেতে 2 তোলাটো দিমে আৰু 2টা 3টা বিয়া পাতিলে আৰু বেছি সোণা দিম বুলি কয় এতিয়া কোনোবা যদি তেখেতৰ কথা শুনি পেলাই বিয়াটো কৰি লৈছে 2টা 3টা মাৰামাৰি কৰি মৰিব মানে তো লিডাৰবিলাকে মিছা কথা ক'ব নাপায় সোণা দিয়াটো ইমান সহজ নহয় মানুহ আপোনাৰ পৰা সোণা বিচৰা নাই মানুহে আইৱা ঘৰ বিচাৰিছে জব কাৰ্ড বিচাৰিছে টয়লেট বিচাৰিছে গেছ বিচাৰিছে আৰু জীয়াই থকাৰ কাৰণে এটা জীৱিকা বিচাৰিছে চৰকাৰৰ পৰা এইখিনি দিয়ক আপুনি সোণা দিব নালাগে সোণাটো ডাঙৰ বস্তু নহয় বহুত ঘৰ আছে ইণ্ডিয়াত কৰোৰ ঘৰ য'ত সোণা মানুহ দেখা পোৱা নাই গতিকে সোণাৰ প্ৰলোভন নিদিব আমাক সোণা নালাগে আমাক দুবেলা দুমুঠি ভাত লাগে নিৰাপত্তা লাগে শান্তি লাগে আৰু নিজৰ মান ইজ্জত সন্মান লৈ পেলাই জীয়াই থকাৰ এটা পৰিৱেশ লাগে আমাৰ সেইটোৱে সৃষ্টি কৰি দিয়ক সোণা নিজে কিনি ল'ব মানুহবিলাকে তো এইকাৰণে ৰাইজ বেছি কথা নকওঁ পুনৰ লগ পাম শান্তি সম্প্ৰীতিৰে সবে যাহাতে থাকিব পাৰে আমাৰ সকলো ব্যক্তিকে যাহাতে ঈশ্বৰে ভালে ৰাখে আৰু আমাৰ বিশেষকৈ আপোনালোকক মই অনুৰোধ কৰিম যিসকল ল'ৰা ছোৱালী স্কুল কলেজত পঢ়ি আছে সেইসকলক অলপ যত্ন লওক কাৰণ আমাৰ তেখেতসকলে আমাৰ ভৱিষ্যত তেখেতসকল ভাল হ'লেহে আমাৰ ভৱিষ্যত মানে আমাৰ সমাজখন আগুৱাই যাব আৰু কৰোনা ভাইৰাছৰ কথা চলি আছে আতংকিত হ'ব নালাগে কিন্তু যিখিনি তাত এডভাইচ দিয়া আছে এই যে চাবোনেদি হাত ধুব লাগে ক'ৰবাত বাহিৰত গ'লে কিবা গ'লে আপোনালোকে এইটো কৰিব চাবোনেদি হাতটো ধুব আৰু চৰ্দি কাহ যদি কাৰোবাৰ হৈছে হস্পিটেলত যাহাতে যাই পেলাই চেক কৰে লগে এইখিনি কাম কৰিব আতংকিত হ'ব দৰকাৰ নাই আমাৰ ইয়াত ইমান অহা নাই তথাপিতো সাৱধান হোৱাটো ভাল এইখিনি কথা ক'লোঁ পুনৰ লগ পাম আৰু আজি 1000তকৈ অধিক UPPLত যোগদান কৰিব বুলি মোক জিলা কমিটি ব্লক কমিটিয়ে জনাইছে এইসকলক মই আদৰি লৈছোঁ আমাৰ বয়োজ্যেষ্ঠসকলক মই আদৰি লোৱাৰ লগতে মই নমস্কাৰ জনাইছোঁ পদক্ষেপত সকলোলৈ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ যিসকল আমাৰ ইয়াত মহিলাসকল আছে যাৰ কোন ল'ৰা ছোৱালী আছে তেখেতসকলে আহি পেলাই ইফালে ছায়াত বহিলে ভাল হয় নহ'লে ৰোডটো বহুত বেছি হৈ গৈ আছে আমাৰ ৰেলীটো আহি পাবই ৰেলী অহাৰ পিছত আমাৰ গোবিন্দ বসুমতাৰী দা ভাষণ দিব আৰু এজন দুজন ভাষণ দি আমাৰ এই প্ৰগ্ৰামটো মানে শেষ হ'ব আৰু এই নিৰ্বাচনৰ আজি এইটোৱে আমাৰ আঠিয়াবাৰীৰ ডাঙৰ এটা সভা আৰু এনেকা সভা হয়তো হৈ নাথাকিব এইকাৰণে মই লাষ্ট আপোনালোকক আহ্বান কৰি কৈছে কাক ভোট দিব আপোনালোকে ভোট কাক দিব ট্ৰেক্টৰটো যাতে মনত ৰাখে নাঙলৰ আৰু টাইম নাই ট্ৰেক্টৰৰ টাইম আহি গৈছে ধন্যবাদ সম্মানীয় সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়ালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে আপোনালোকৰ মাজত বহুত মূল্যৱান ভাষণ ৰাখিলে গতিকে মই আপোনালোকক অনুৰোধ জনাব বিচাৰিছোঁ যে অহা 4 তাৰিখে BTRত যি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে বৃহত্তৰ পৰিৱৰ্তনৰ স্বাৰ্থৰ খাতিৰত আৰু এই অঞ্চলৰ পৰা দুৰ্নীতি ভ্ৰষ্টাচাৰ যাতে আমি নাইকিয়া কৰিব পাৰোঁ আৰু এখন স্বচ্ছ নিকা চৰকাৰ গঠন কৰিব পাৰোঁ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত
তাৰে আশা ৰাখি অহা 4 এপ্ৰিলত যি নেকি নিৰ্বাচন অনুষ্ঠিত হ'ব সেই নিৰ্বাচনত আপোনালোক সকলোৱে যাতে ট্ৰেক্টৰৰ ছবিত চাপ মাৰি ভোট দি আমাৰ প্ৰমোদ বৰা ছাৰৰ নেতৃত্বত এখন সুস্থ সবল নিকা স্বচ্ছ দুৰ্নীতিমুক্ত চৰকাৰ যাতে আমি গঠন কৰিব পাৰোঁ তাৰে আশা ৰাখিছোঁ। ইপিপিএল ইপিপিএল জিন্দাবাদ।